হেল্ল' বন্ধুসকল, বি অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু ধ্ৰুৱই এটা সুন্দৰ পৰিৱেশত আজি আহিছোঁ। হঠাৎ এটা খানা প্লেন কৰিলোঁ। এই খানাটো এতিয়া আমি অ'পেনিং কৰিম আৰু তো আপোনালোকক অকণমান পৰিৱেশ ধ্ৰুৱক দেখাই দিছোঁ। ধ্ৰুৱ বহি আছে ইয়াতে, লগত তাৰ বুলেটখনো আছে। এই সৰুকৈ এটা সিয়ে পাৰ্টি দিলে আৰু সেনেকৈ আমি আহিছোঁ এটা ধুনীয়া জেগাত, এটা ধুনীয়া প্লেচ এটাত আমি আহিছোঁ। আপোনালোকক দেখাই আছোঁ পৰিৱেশটো। সুন্দৰ পৰিৱেশ, ধুনীয়া পাহাৰৰ মাজত আমি আছোঁ। ধ্ৰুৱই এতিয়া মাংস ওলাইছে, মাংস বাকী আছে ফাইনেলি। আৰু কি ওলাইছে ধ্ৰুৱ? এয়া ৰুটি ওলাইছে। এতিয়া সুন্দৰ কৰি ধ্ৰুৱৰ ছাৰ আহিছে, দুজন ধ্ৰুৱৰ ছাৰ আহিছে। ছাৰসকলক আগতে দিব, তাৰপিছত আমি কেইজনমান আছোঁ, তাৰপিছত খাম আৰু চাহহঁতক আগতে দি লওঁ আমি। চাহত আছে ইয়াতে। ধুনীয়া পিঁয়াজ দিছা নে তোমাৰ? পিঁয়াজ দিছা, জলকীয়া পিঁয়াজ দিছা? লাষ্টত মানে এইখিনি আছে আৰু এনেকুৱা টেষ্টি কৰিছে, মানে কি ক'ম আৰু একটা মিঠো নাই, লাষ্টত অকণমান হেৰি আছে, ৰুটি আছে। এইখিনি চাই লওক, নিশ্চয় বেয়া হৈছে সেইকাৰণে চোৱা মই সাজু দেই। এইটো খাইছে একদম মানে কি বনাইছে সিয়ে জানে দেই। কিবা হেৰি দিছে নেকি, কিবা কি বুলি কয় এইটো, সম্ৰস কিবা কিবি দিছে নেকি। বিৰাট ভাল হৈছে। যি হওক, আপোনালোকে মানে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কি কৰিব, ছাবস্ক্ৰাইব কৰিব নে কি কৰিব? ছাবস্ক্ৰাইব কৰিব লাগিব কি নালাগে? কৈ দিয়া, লাগিব নালাগে? Subscribe, like and subscribe.